মালিক, আজি মোৰ ল'ৰাটো বেমাৰ বেছি হৈছে। কিবা কৰি মোক 200 টকা এটা দিয়ক। মই আপোনাৰ ওচৰতে কাম কৰি ধাৰ মাৰিম। নহ'ব ৰংমন, মই পইচা আগত দিব নোৱাৰো। যদি পইচা লাগে বন্ধকত কিবা বস্তু দিব লাগিব। কিন্তু মালিক, মোৰ লগত একো নাই আপোনাক বন্ধকত দিবলৈ। নহয় ৰংমন, তোমাৰ লগত তোমাৰ খেতি মাটি আছে। সেই মাটিখিনিকে বন্ধকত দি দিয়া। যেতিয়া পইচা ঘূৰাই দিবা মই তেতিয়া তোমাৰ মাটিখিনি দি দিম। হ'ব মালিক, কৃপা কৰি মোৰ মাটি বন্ধকত লৈ লওক আৰু মোক পইচা দি দিয়ক। ৰংমনক পইচা দি দিয়ে। গাঁওখনৰ ভিতৰতে হৰকান্ত এজন ধনী মানুহ। হৰকান্ত হৃদয়খন শিলৰ নিচিনা। দুখীয়া লোকসকলৰ সুবিধা লয়। হৰকান্তৰ ওচৰত বহুতো লোকে কাম কৰে। সেইখন গাঁৱৰে আকাশ নামৰ ল'ৰা এজন থাকে। সি বহুত কষ্ট কৰে। তাৰ সৰু খেতি মাটি এটুকুৰাও আছে। আকাশ বাবু, পানীটো খাই লোৱা, কিমান কষ্ট কৰিবি আৰু। খুৰা, কি কৰো, কষ্ট নকৰিলেওতো একো নাপাওঁ। হয় বাবু, তুমি ইমান কষ্ট কৰাৰ কাৰণে ইমান কম মাটিতে দুগুণ শস্য উলিয়াব পাৰা। আকাশে নিজৰ বুঢ়া মাক দেউতাকৰ লগতে থাকে। আকাশৰ দেউতাক সদায় বেমাৰী হৈ বিচনাতে পৰি থাকে। ঘৰৰ সকলো দায়িত্ব আকাশৰ ওপৰতে। মা, দেউতাক সময়মতে দৰৱ দি দিব। আজি বতৰ ভাল কৰিছে, মই পথাৰত গৈ বীজ ৰুই দিওঁগৈ। হ'ব বাবু, মই দেউতাক সময়মতে দৰৱ দিম, তুমি পথাৰলৈ যোৱা। আকাশে গৰুহাল লৈ পথাৰলৈ যায়। আকাশে মাটি চহাই বীজ ৰুই দিয়ে। আকাশ ভাই, আগৰবাৰ দৰে এইবাৰো ইমান ধুনীয়া শস্য হৈছে। হয় মোহন ককাই, উপাৰ্জনৰে আশীৰ্বাদ। প্ৰতিবাৰে মোৰ শস্য ভাল হয়। সিহঁত দুজনে কথা পাতি থাকোতে চাৰিওফালে কলা ডাৱৰে ঢাকি ধৰে। আকাশ ভাইটি, এতিয়া বতাহ বৰষুণ দিব যেন লাগিছে, ব'লা সোনকালে ঘৰলৈ যাওঁ। মোহন ককাই, যদি বতাহ বৰষুণ আহে মোৰ গোটেই শস্য বৰবাদ হৈ যাব। অৰে, এয়া কি হৈ গ'ল, বহুত জোৰকৈ বৰষুণ আহিছে। আকাশ ভাই, ইয়াৰ পৰা সোনকালে যাওঁ ব'লা, নহ'লে বৰষুণ তিতিম। সিহঁত দুজনে ডাঙৰ গছৰ তললৈ যায়। মোহন ককাই, এনেদৰে বৰষুণ দি থাকিলে মোৰ গোটেই শস্য বেয়া হৈ যাব। বৰষুণ দিয়া অলপ পিছতে শিল বৰষুণ দিবলৈ ধৰে আৰু চাওঁতে চাওঁতে গোটেই শস্যবোৰ বেয়া হৈ যায়। হায়, এইবোৰ কি হৈ গ'ল? হে ভগৱান, আপুনি এইবোৰ কি কৰিলে? এয়া গোটেই শস্য বেয়া হৈ গ'ল। আমি কি খাম? বুঢ়া মা দেউতাক কি খুৱাম? বাবু, তুমি চিন্তা নকৰিবা, ভগৱানৰ ওপৰত বিশ্বাস কৰা, সকলো ঠিক হৈ যাব। নহয় মা, একো ঠিক নহয়। এতিয়া সকলো শস্য নষ্ট হৈ গ'ল। এতিয়া কি কৰো মা? বাবু, চিন্তা নকৰিবা। কাইলৈ হৰকান্ত মালিকৰ ওচৰলৈ যাবা, তোমাক কামত ৰাখি থব। মালিক, মই বহুত চিন্তাত আছো। কৃপা কৰি মোক কামত ৰাখি লওক। আকাশে সকলো কথা বিৱৰি কয়। হৰকান্ত জানিছিল আকাশ এজন কষ্ট কৰা ল'ৰা। কম মাটিতে দুগুণ শস্য খেতি কৰি উলিয়ায়। যদি আকাশক কামত ৰাখে তেনেহ'লে হৰকান্তৰ দুগুণ লাভ হ'ব। কিন্তু হৰকান্তই তাৰ বাধ্যতাৰ সুবিধা ল'ব বিচাৰিছে। কিন্তু মোৰ লগত এতিয়া তোমাৰ কোনো কাম নাই। তুমি এতিয়া ঘৰলৈ উভতি যোৱা। যেতিয়া মোৰ লগত কাম হ'ব মই তোমাক খবৰ দিম। নহয় মালিক, আপুনি মোৰ বাধ্যতা জানে। যদি কাম নাপাওঁ মোৰ বুঢ়া মা দেউতা ভোকত থাকিব আৰু ভোকত মৰি যাব। মোৰ ওপৰত কৃপা কৰক মালিক, মোক কামত ৰাখক। অৰে বাহ, মই যি ভাবিছিলো সেইটোৱে হৈছে। এইটোৱে সুবিধা, কম পইচাত বেছি কাম কৰোৱা। ঠিক আছে, হ'ব বাৰু, মই তোমাক কামত ৰাখিব পাৰো। কিন্তু মই গোটেই কাম কৰা লোকসকলক 300 টকা দিওঁ। তোমাক কিন্তু 200 টকাহে দিম, হ'ব নাই কোৱা? হে ভগৱান, কি কৰো? ইয়াত কাম কৰাৰ বাহিৰেওতো মোৰ উপায় নাই। ঠিক আছে মালিক, মই 200 টকাতে কাম কৰিম। আকাশে পিছদিনাখনৰ পৰা হৰকান্তৰ ঘৰত কাম কৰে। এনেকৈ কাম কৰোতে কৰোতে আকাশৰ দুমাহ পাৰ হৈ গ'ল। আকাশে হৰকান্তৰ মাটিত খেতি কৰি
দুগুণ শস্য উৎপাদন কৰি উলিয়ালে। তাকে দেখি হৰকান্তে বহুত ভাল পালে। অৰে বা, এইবাৰ আকাশে বহুত ধুনীয়া শস্য উৎপাদন কৰি উলিয়ালে। এতিয়াতো আকাশৰ একো কাম নাই। এনেকুৱা কৰোঁ, আকাশক আজি হাজিৰা পইচা দি কামৰ পৰা উলিয়াই দিওঁ আৰু 2 মাহৰ পইচা নিদিওঁ। আকাশ, এইটো লোৱা আজি হাজিৰা পইচা। কাইলৈৰ পৰা তুমি কামলৈ আহিব নালাগে। কিন্তু মালিক, মোক কামৰ পৰা ঘপককৈ উলিয়াই দিলে, মোৰ কিবা ভুল হ'ল নেকি মালিক? নাই হোৱা আকাশ, তোমাৰ কাৰণে মোৰ ওচৰত একো কাম নাই। যেতিয়া কাম হ'ব মই তোমাক মাতিম। কিন্তু মালিক, মোক যদি কামৰ পৰা উলিয়াই দিয়ে, মোৰ মা দেউতা ভোকত থাকিব আৰু দেউতাৰ কাৰণে দৰৱ আনি দিব নোৱাৰিম। কিবা কৰি মোক কামত ৰাখি লওক। কিন্তু মালিকে আকাশৰ কথা নুশুনিলে, আকাশক কামৰ পৰা উলিয়াই দিলে। বেটা, আজি খালী হাতে আহিলা যে, ঘৰৰ বস্তু নানিলা? মা, মোক ক্ষমা কৰি দিয়া। আপোনালোকৰ কাৰণে একো কৰিব পৰা নাই। বাবু, কি হৈছে? তুমি ইমান চিন্তাত আছা যে? আকাশে মাকক সকলো কথা কৈ দিয়ে। আপুনিয়ে কওক মা, মই কি কৰোঁ? কলৈ যাওঁ? বাবু, চিন্তা নকৰিবা। আমি আজি পানী খায়ে শুই থাকিম। এনেও ভোক লগা নাই। আৰু বাবু, তুমি হাৰ নেমানিবা। কাইলৈ আকৌ যাবা। হ'ব পাৰে মালিকে তোমাক কামত ৰাখিব। শুনিছা, মোৰ কাৰণে ভাত তৈয়াৰ কৰি থবা। মই খেতিৰ ফালে অলপ গৈ আহোঁ। ঠিক আছে, আপুনি আৰামত যাওক। তেতিয়ালৈকে মই আপোনাৰ ভাত তৈয়াৰ কৰিম। আৰে আকাশ, তুমি ৰাতিপুৱা ৰাতিপুৱা ইয়াত কি কৰি আছা? মালিক, মই আপোনাৰ ওচৰলৈ আহিছিলোঁ। মোৰ কিবা ভুল হৈছে যদি ক্ষমা কৰি দিব, কিন্তু মোক কামত ৰাখিলো। আকাশ, তই বৰ লাজ নাইকিয়া হয়। মই তোক কিমানবাৰ কৈছো মোৰ ওচৰত তোৰ কাম নাই বুলি। তাৰ পাছতো তই মোৰ ওচৰলৈ আহি থাক। তোৰ লাজ চৰম বোলা বস্তুটো একোৱে নাই। মালিক, মোৰ লাজ আছে, কিন্তু যেতিয়া মই বুঢ়া মা দেউতাক পানী খাই শুই থকা দেখো, তেতিয়া মোৰ এই অপমান একোৱে নহয়। কিন্তু মই তোক একো কাম দিব নোৱাৰো। ইয়াৰ পৰা এতিয়াই যা। মালিকে আকাশক তাৰ পৰা গালি গালাজ কৰি খেদি দিয়ে। হে ভগৱান, এই আকাশৰ পৰা মই চিন্তাত পৰিছো। এনেকুৱা কৰো, আমি কেইদিনমানৰ কাৰণে ঘৰৰ পৰা ওলাই ফুৰিবলৈ যাওঁ। তেতিয়াহে এই আকাশৰ পৰা পিছ এৰাব পাৰিম। আজি দেখোন ঘৰ তলা মৰা। মালিক কৰবালৈ গৈছে চাগে। মই এনেকুৱা কৰো, এই গছজোপাৰ তলতে অলপ বহি ৰৈ থাকো। লোকো, আজি ঘৰত মালিক নাই। আজি ভাল সুবিধা পাইছো। আজি মালিকৰ বাকচ খালী কৰি দিওঁ। চোৰজনে ওচৰতে পৰি থকা শিল এটা লৈ তলা ভাঙিবলৈ ধৰে। এইটো কি শব্দ? এইকেইজন কোন হয়? মোৰ মতে চোৰ হয়। অৰে, কি কৰি আছা? কিয় তলা ভাঙিছা? আৰে মূৰ্খ, দেখি নাই পোৱা নেকি আমি চোৰ হয়? আমি এই তলা চুৰ কৰিবৰ কাৰণে ভাঙিছো। তই ইয়াৰ পৰা এতিয়াই যা। নাই নাই, মই থাকোতে তহঁতি চুৰি কৰিব নোৱাৰ। মই নিদো। হয়, তই আমাক চুৰি কৰিব নিদিয়। ৰখ, আমি তোক মজা দি আছো। এনেকৈ কৈ চোৰকেইজনে আকাশক মাৰিবই ধৰিলে। চোৰ চোৰ, কোনোবাই মোক বচা, নহলে ইহঁতে মোক মাৰি পেলাব। আকাশৰ চিঞৰ শুনি গাঁৱৰ কেইজনমান লোকে আহিলে আৰু চোৰকেইজনে পলাই গল। বেচেৰা আকাশে চোৰকেইজনৰ পৰা বহুতো মাৰ খালে। মই যেনেকৈ ভাবিছিলো তেনেকৈয়ে হল। এতিয়াৰ পৰা আকাশৰ পিছ এৰিলে। কিন্তু এনেকুৱা কেনেকৈ হব পাৰে? আকাশে আজিও অহা নাই। আকাশে ইমান সোনকালে হাৰ মনা মানুহ নহয়। কিয় অহা নাই? কিবা হৈছে নেকি? মই গৈ এপাক চাই আহো। মোহন ভাই, আকাশক ক'তো দেখা নাই। কৰবালৈ গল নেকি? আৰে মালিক, মই কি কম? আপুনি বৰবাদ হবলৈ অলপতে বাছিল। মানে মই বুজি পোৱা নাই। কি কব বিচাৰিছা? সোনকালে কোৱা। মোহনে সকলো কথা বিৱৰি কলে আৰু এইবোৰ কথা শুনি হৰকান্তে আচৰিত হল। মালিক, আকাশ এজন ভাল ল'ৰা। সি আজিলৈকে কাৰো বেয়া কৰা নাই। কিবা কৰি তাইক কামত লৈ লওক। নহয় মোহন, মোৰ বহুত ভুল হৈ গল। মোক সোনকালে আকাশৰ ঘৰলৈ লৈ যোৱা। দুয়ো আকাশৰ ঘৰলৈ যায়। আকাশে বহুত দুখ পাইছিল। তেতিয়া বিচনাত শুই আছিল।
আকাশ, মোক ক্ষমা কৰি দিয়া। মই তোমাক বহুত কষ্ট দিলোঁ। যি মানুহক মই মোৰ ওচৰত ৰাখিব লাগিছিল সেই মানুহজনকে মই কষ্ট দিলোঁ। পাৰিলে মোক ক্ষমা কৰি দিয়া। নহয় মালিক, আপুনি কিয় ক্ষমা খুজিছে? মোৰ এইটো কৰ্তব্য হয় কাৰোবাৰ বিপদ হ'লে সহায় কৰাটো। আকাশ, কাইলৈৰ পৰা মোৰ তালৈ যাবা। তোমাক মই বিশেষ অধিকাৰী বনাম। সেইদিনাখনৰ পৰাই হৰকান্তই আকাশক বিশেষ অধিকাৰী বনায়।